আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মই লৈ আহিছোঁ মিঠা আলুৰ ৰেচিপি এটা। মিঠা আলু ল'লোঁ, লগতে ল'লোঁ মই ময়দা আৰু পাউডাৰ গাখীৰ। মিঠা আলু মই প্ৰথমতে বইল কৰি ল'লোঁ। বইল হোৱাৰ পিছত মই ভালকৈ বাকলিটো গুচাই মই গোটেইখিনি একেলগতে মিক্স কৰিলোঁ। তাতে দি দিলোঁ ময়দা আৰু পাউডাৰ গাখীৰখিনি। তাৰ পিছত এখন প্লেটত পলিথিন চিট এটা লগাই ল'লোঁ। তাৰ পিছতে লালমোহন শ্বেপ দি মই এটা এটাকৈ বনাই গ'লোঁ। এতিয়া মই গোটেইখিনি একেলগতে নি ফ্ৰিজত আধা ঘণ্টাৰ কাৰণে থৈ দিলোঁ। ফ্ৰিজৰ পৰা উলিয়াই আনি মই এটা এটাকৈ লালমোহন ফ্ৰাই কৰি গ'লোঁ। ফ্ৰিজত থোৱাৰ বাবে যেতিয়া মই কেৰাহীত ভাজিছোঁ তেতিয়া লাগি ধৰাৰ কোনো অসুবিধা নাথাকে। ধুনীয়াকৈ লালমোহনটো ভাজিব পাৰে। যিমানকেইটা বনাইছিলোঁ মই সিমানকেইটাই একেবাৰতে দি অকণমান ৰঙচুৱা কৰি ভাজি ল'লোঁ। ভাজি লৈ মই আকৌ নমাই ল'লোঁ, কিয়নো তেল থকাৰ বাবে। খুব ধুনীয়া এটা আকৃতি হৈ গ'ল। আনফালে মই একাপ গুড় আৰু একাপ পানী সম পৰিমাণত লৈ ল'লোঁ গুড়ৰ মই চিৰাপ বনাবলৈ। প্ৰথমতে গুড় অলপ গলি যোৱাকৈ গৰম হ'বলৈ দিলোঁ। তাৰ পিছত মই পানী যোগ দিলোঁ, কিয়নো মই চিৰাপহে বনাম, গুড়ৰ চিৰাপহে বনাব লৈছোঁ মই। সেইকাৰণে মই পগোৱা নাই, পগালে আঠা হৈ যাব। ভালকৈ গুড়খিনি গলি পানীৰ লগত সমানে মিলি গ'ল। ভালকৈ উতল অহাৰ পিছত মই বাৰে বাৰে লৰাই থাকিলোঁ, উতল আহিবলৈ দিলোঁ। উতল অহাৰ পিছত মই ইয়াতে এটা এটাকৈ মই দি গ'লোঁ লালমোহন আকৃতিৰ যিটো ঢাকি দিলোঁ মই অলপ দেৰি ভালকৈ উতলিবৰ কাৰণে। পাঁচ মিনিটমানৰ পিছত মই আকৌ এবাৰ লৰালোঁ। লুটিয়াই দিলোঁ। এতিয়া জুইৰ তাপটো মই বঢ়াই দিলোঁ ভালকৈ উতল আহিবলৈ। ঘৰতে বনাবচোন, বিহুৰ বতৰত খুব সোৱাদ লাগিব। মিঠা আলু খোৱাৰ আমাৰ এটা পৰম্পৰাও মাঘৰ বিহুত। সেয়া আমি এটা আনি লৈ পেলাই এইটো পদ্ধতিৰে আমি এটা ৰেচিপি বনাই খালোঁ, মিঠা বনাই খালোঁ বিহুৰ পিঠাৰ সৈতে। যদি আমি এটা এটা এনেকুৱা লালমোহন দিওঁ খুব ভাল লাগিব। আলহীক ধুনীয়াকৈ পৰিৱেশন কৰিলেও ভাল লাগিব। মই বাটিত এটা এটাকৈ উঠাই গ'লোঁ। গৰমে গৰমে খাব, ঠাণ্ডাৰ দিনৰ জুতিও ল'ব।
চেনি দিয়া নাই, গুড় দিছোঁ যেতিয়া ডায়েবেটিছ থকা কোনোবা ৰোগীও খাব পাৰিব। খুবেই সোৱাদ হৈছিল। খুব কোমল হৈ যোৱা নাই। গুড়ৰ চিৰাপটো দিছোঁ যদিও মই যেনেকৈও বনাইছোঁ তেনেকৈয়ে যদি বনাই আপোনালোকেও খাবলৈ সোৱাদ পাব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। ওচৰতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। নতুনকৈ যদি কোনোবাই চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।